হয় চাওক, ইতিমধ্যে আপোনালোকে জানে আজি মোৰ ৰেচম মোৰ গৌৰৱ যি অভিযান, এই অভিযানৰ আওতাত আজি আমাৰ যি চিল্ক টু চইল টু চিল্ক যি আমাৰ চেণ্টাৰ আছে, আমাৰ পদ্মিনী বাইদেউ ইয়াত পৰিৱেশন কৰি আছে, চলাই আছে। তেখেতৰ আজি উইভিঙত আজি আমি প্ৰগ্ৰামটো কৰিলোঁ। আৰু আপুনি যিটো প্ৰশ্ন কৰিছে কেতিয়া সম্ভৱ হ'ব, আপোনালোকৰ চাওক, যিহেতু আমাৰ বি টি চিখন এৰিৰ ক্ষেত্ৰত আমাৰ ভাৰতৰ ভিতৰতে এক বিশেষত্ব থকা ঠাই, আৰু এৰি প্ৰডাকশ্যনৰ ক্ষেত্ৰত ইতিমধ্যে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে আমাৰ বি টি চি ৰিজনে। তো এই ক্ষেত্ৰত আমাৰ যিখিনি ফাৰ্মাৰ আছে তেওঁলোকে এক্টিভভাৱে কাম কৰিব লাগিব। আৰু আপোনালোকে জানে ইমান দিনে আমাৰ খেতিয়কবিলাকে আমাৰ এইটো নিচা হিচাপে, ট্ৰেডিশ্যনেল হিচাপে আমাৰ এৰি খেতি কৰি আছে। কিন্তু যেতিয়া আমি এইটো পেচা হিচাপে আমি ল'ম, আমাৰ খেতিয়কখিনি পেচা হিচাপে কৰিব, ইয়াৰ পৰা আৰ্ণ কৰিব, ইয়াৰ পৰা ইনকাম কৰি আমাৰ পৰিয়ালক পোহপাল কৰিব পাৰিব, তেতিয়াহে আমি আমাৰ যি ৰেচম আমাৰ গৌৰৱ, আমাৰ এৰি আমাৰ গৌৰৱ বুলি আমি ক'ব পাৰিম। তেতিয়াহে সম্ভৱ হ'ব আমি এইটো আমাৰ বাণিজ্যিক দিশত লৈ যোৱাৰ এটা মানে সহজ উপায় হ'ব বুলি ভাবোঁ। আমাৰ প্ৰথমতে আমাৰ এৱাৰনেছ প্ৰগ্ৰাম আমি কৰিব লাগিব। আৰু বিশেষকৈ ছেৰিকালচাৰ বিভাগটোৰ যিখিনি আমাৰ ফাৰ্মাৰৰ লগত কমিউনিকেট কৰা যিটো পষ্ট, ডেমনষ্ট্ৰেটৰ পষ্ট, এইটো আমাৰ এতিয়া খালী আছে। মানে আমাৰ যিটো ট্ৰেইনিং কৰিব লাগে, ছেৰিকালচাৰ ট্ৰেইনিং কৰিব লাগে এটা, এইটো টিটাগড় চেণ্টাৰটো আছে। এই দূৰত হোৱাৰ কাৰণে আমাৰ ইয়াৰ পৰা ল'ৰা ছোৱালীখিনি বেছি তাত সুবিধা নাপায়। কিন্তু আমি বিশেষকৈ এইবাৰ আমাৰ ৰাজ্য মিনিষ্টাৰৰ লগত আলোচনা কৰিছোঁ, আমাৰ মেম্বাৰ ছেক্ৰেটাৰীৰ লগত আলোচনা কৰিছোঁ, বিশেষকৈ বি টি চিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰা হয়, যাতে ইয়াৰ ল'ৰা ছোৱালীখিনি যাতে এই ট্ৰেইনিঙত অংশগ্ৰহণ কৰি তাত পাছ আউট হোৱাৰ পিছত যাতে আমি ডেমনষ্ট্ৰেটৰ পষ্ট ইয়াত বহুত খালী হৈ আছে, এইটো আমি পূৰণ কৰিব পাৰোঁ। যেতিয়া আমাৰ ডেমনষ্ট্ৰেটৰ পদখিনি আমাৰ মানে পূৰণ হ'ব, তেতিয়া আমি ৰাইজৰ লগত বা আমাৰ ফাৰ্মাৰৰ লগত আমি কমিউনিকেট এটা কৰি আমাৰ ফাৰ্মাৰবিলাকক এৱাৰনেছ কৰি আমি এইটো বিষয়ত আমি আগবাঢ়িব পাৰিম। আমি এৰি প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমি ভালকৈ আগবাঢ়িব পাৰিম।